আজি মানুহজনৰ বাৰ্থডে তাৰ কাৰণে লৈ আহিছিলোঁ মই এয়া পেষ্ট্ৰি আৰু পেষ্ট্ৰিয়ে চাহে আমি খালোঁ। তাৰ পাছত অফিচৰ পৰা আহোঁতে মাছ এটাও কাটি আনিছিলোঁ আৰু সেয়া মাছ ভাজি দিব লাগিব। কি কৰিছা তুমি? বটল ভাঙিছা কেলেনো? চাউলৰ বটল আৰু মাজে মাজে বিভুকো চম্ভালি আছোঁ। আৰু এয়া বনাইছোঁ কেকুৰাৰ মানে ড্ৰাই ফ্ৰাই বনাম। কালে খং উঠিছে? কালে খং উঠিছে? অ পাপা পিঠিত উঠিবা? আই এইটো খং নে মৰম মই ধৰিব পৰা নাই নহয়। তাৰপিছত বিভুক থৈ আহিলোঁ দেউতাকৰ ওচৰত আৰু তাৰ খং। আৰু এয়া হৈ গ'ল কেঁকুৰা ড্ৰাই ফ্ৰাই আৰু এয়াই আজি খানা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।